স্বাগতম জনাইছোঁ পুৰবী চিনিক কালেকশ্যনলৈ আৰু আজি লৈ আহিছোঁ পিয়ৰ পাটৰ কালেকশ্যন। যোৱা এটা ভিডিঅ'ত কোনোবা এগৰাকীয়ে কমেণ্ট কৰিছিলে যে পিয়ৰ পাটৰ কালেকশ্যন নেদেখাই দেখোন আজিকালি, গতিকে আপোনাৰ কমেণ্টটোৰ কাৰণে বহুত বহুত ধন্যবাদ। তেখেতৰ নামটো মই এতিয়া মেনশ্যন কৰি দিম আৰু আপোনাৰ অনুৰোধ মৰ্মে আজি লৈ আহিছোঁ চিম্পল কেইযোৰমান পিয়ৰ পাটৰ কাপোৰ। আৰু পিয়ৰ পাটৰ আমাৰ ওচৰত একদম চিম্পলৰ পৰা হেভি ব্ৰাইডেল দৰা সাজ সকলোবোৰ আছে। চ' আপোনালোকে হোৱাটছএপত মেছেজ কৰিলে পাব, নতুবা ইনষ্টাত চালেও পাব। আৰু আজি দেখাওঁ ইয়াতে বলক চিম্পল কেইযোৰমান পিয়ৰ পাটৰ কাপোৰ। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। প্ৰথম দেখাইছোঁ এযোৰ, দেখিছে লাইট মুগা কালাৰৰ দেই, লাইট মুগা কালাৰৰ। এইবোৰ চিম্পল কাপোৰ আপোনালোকেও পিন্ধিব পাৰিব, নতুবা যদি আপোনালোকৰ কাৰোবাৰ বিয়া আছে তো আপোনালোকে নিজৰ শাহু মাক, নিজৰ মাক, পেহী, খুৰী তেনেকৈ গিফ্টটো কৰিব পাৰিব। আইতা সকলোকে মান ধৰিবও পাৰিব যদি বিচাৰে পিয়ৰ পাটত মান ধৰোঁ। আৰু এনেই চিম্পলকৈ যিসকলে চিম্পল পিন্ধি ভাল পায় কাৰোবাৰ বিয়াটো পিন্ধিব পাৰিব দেই। এইযোৰ প্ৰথম দেখাইছোঁ, এইযোৰ মুগা ৰঙৰ। প্ৰথমতে মই দেখাইছোঁ ছাইড পাৰিকেইটা চাওক, অকণমান ডাঙৰকৈ ছাইড পাৰি আছে ছটা, আৰু চাদৰৰ আচল ভাগটো এনেকুৱা গুণা ৱৰ্ক আছে। আৰু যিহেতু চিম্পল কাপোৰ গতিকে গোটেই চাদৰখন সৰু সৰুকৈ বুটা আছে, বাকী ডিজাইনটো পতি লাগিলে লগালে ওলাই পৰিব। এতিয়া এনেকৈ আপোনালোকে যিহেতু ৰেডি কৰা নাই এনেকৈ চাব লাগিব, ৰেডি টু ৱেৰ লাগিলেও আমি আপোনালোকক কৰাই দিম। লগত থাকিব ছেইম মেখেলা আৰু ছেইম আপোনালোকে ব্লাউজ পিচ পাব, সৰুকৈ এটা পতি লগা। মেখেলাখন বিশেষ খুলি দিয়া নাই কাৰণ একেই হ'ব। চাওক এইটো দেখিছে, তলৰ ভাগটো এনেকুৱা আৰু ওপৰখিনি সৰু সৰু ফুল হ'ব। আৰু এই কাপোৰযোৰৰ মূল্য আহিব মাত্ৰ 6,500 টকা, 6,500। যদি আপোনালোকৰ বাজেটত আহিছে, পচন্দ হৈছে, তেন্তে স্ক্ৰীনশ্বট লৈ আপোনালোকে ল'ব পাৰিব। নেক্সট দেখাইছোঁ এইটো লাইট গ্ৰীণ, একেবাৰে পাতলা সেউজীয়া কালাৰৰ। গিফ্টৰ কাৰণে আপোনালোকে ল'ব পাৰিব, বিৰাট ধুনীয়া মৰম লগা, একদম ছেইম ডিজাইনত, একেবাৰে ছেইম ডিজাইনত আমাৰ ওচৰত হোৱাইট কালাৰটো পাব দেই। আৰু এইযোৰত আমি পতিটো লগাই দিছোঁ, পতিটো লগাই দিছোঁ যাতে ডিজাইনটো আপোনালোকে গম পায়। চাওক আঁচলটো হ'ব এইটো, কপাৰ ৱৰ্ক আছে আৰু মাজতে সৰু সৰু বুটা থাকিব। এইটো হ'ব বিৰাট ধুনীয়া এযোৰ পাতলা সেউজীয়া কালাৰ। প্ৰাইচ ছেইম আহিব 6,500 টকা। এইবোৰ হ'ব চিল্ক মাৰ্ক আৰু লেপটেছ আপোনালোকে পাই যাব। ছেইম আপোনালোকে মেখেলা আৰু ব্লাউজ পিচ পাই যাব 6,500। যদি আপোনালোকে দুযোৰ একেলগতে লয় তেতিয়া 200 ডিছকাউণ্ট হ'ব। ছেইম এযোৰ বিৰাট ধুনীয়া, অলপ বেলেগ বাৰু, পিচ কালাৰত লৈ আহিছোঁ দেই। চাওক কপাৰ ৱৰ্কে থাকিব এইযোৰতো। চাদৰখনৰ আঁচল পৰ্চনটো থাকিব এনেকুৱা টাইপৰ দেই, বিৰাট ধুনীয়া। কালাৰটো যিটো দেখিছে সেইটো কালাৰে হ'ব দেই, লাইট লেভেণ্ডাৰ, লাইট লেভেণ্ডাৰ হ'ব, পিচ নহয়। আৰু মাজৰখিনি সৰু সৰু বুটা থাকিব, ছাইড পাৰিখিনি থাকিব এনেকুৱা টাইপৰ। থাকিব এইটো ব্লাউজ পিচ আৰু এইখন হ'ব তাৰে মেখেলা। তলত এনেকৈ ফুল থাকিব, ওপৰ ভাগখিনি চিম্পল। প্ৰাইচ ছেইম, মাত্ৰ 6,500 টকা। নেক্সট এযোৰ বহুত ডিমাণ্ডত থকা কালাৰ, বেবী পিংক। সকলোৱে বেবী পিংক ভাল পায়। বেবী পিংক আমি এনেকুৱা চিম্পলত বহুত কেইযোৰ আজিলৈকে বিকিছোঁ। একদম সৰু সৰু বুটা থাকিব আঁচল পৰ্চনটো, পতিটো ইয়াত লগাই দিয়া হৈছে। এইটো চব পতি লগাই থোৱা আছে। চিম্পল হ'ব কাপোৰযোৰ, চিম্পল। তাত মেখেলা থাকিব এনেকুৱা টাইপৰ দেই, আৰু চিম্পল এটা ব্লাউজ পিচ থাকিব। ছেইম প্ৰাইচ 6,500 টকা। এইবাৰ দেখাইছোঁ বগাত, বগা এইটো চব। আৰু বগাত আছে আপোনালোকৰ গল্ডেন ৱৰ্কত দেই। এয়া চাওক ডিজাইনটো এইটো ভালকৈ, এইটো বগাত লাইটৰ কাৰণে আপোনালোকে ধৰিব নোৱাৰিব। এইটো হ'ব আঁচল পৰ্চনটো দেই। এইটো ৰেডি কৰি থোৱা নাই। গোটেই চাদৰৰ মাজত এনেকৈ সৰু সৰু বুটা আছে, একদম প্ৰিমিয়াম কোৱালিটি হ'ব। পিয়ৰ পাটৰ মেখেলা চাদৰ আপোনালোকে গিফ্ট কাৰণে নিজৰ মা, খুৰী, পেহীক দিব পাৰিব। 6,500 টকা আহিব ইয়াৰ প্ৰাইচ। আৰু এইখন থাকিব তাৰে মেখেলাখন, ব্লাউজ আহিব চিম্পলত, এইখন হ'ব মেখেলা। কেনেকুৱা লাগিছে কালেকশ্যনসমূহ, নল'লেও আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু অলপ আগতে যে কৈছিলোঁ লাইট গ্ৰীণত এযোৰ দেখাইছিলোঁ, তাৰ ছেইম হোৱাইটতো আছে বুলি। এইযোৰ চাওক
सेम व्हाइटत আছে लाइट ग्रीन जो जेनेकुवा सेम व्हाइटत হ'ব प्राइस सेम থাকিব গোটেই চাদৰখন সিম্পল থাকিব সেইকাৰণে খুলি দেখুৱা নাই আৰু আঁচলটো থাকিব এইটো মেখেলাও সেম আঁচলটো থাকিব এইটো আৰু ওপৰত থাকিব এইটো যদি আপোনালোকে ভালকৈ চাব বিচাৰে ল'ব বিচাৰে হোৱাটছএপত মেছেজ কৰিলে আমি আপোনালোকলৈ পঠোৱাৰ আগতে আপোনালোকক ভিডিঅ' কৰি দেখাই দিম দেই এইখন হ'ব মেখেলাখন চাওক 6500 টকা মাত্ৰ নেক্সট আৰু এটা ডিজাইন দেখাইছো সেম 6500 টকা ডিজাইনটো থাকিব এইটো চাওক মেখেলাৰ তলৰ ডিজাইনটো এনেকুৱা টাইপৰ থাকিব আৰু ওপৰখিনি গোটেই এনেকুৱা সৰু সৰু বুটা থাকিব গোটেই কাপোৰটো চিম্পলি থাকিব সিল্ক মাৰ্ক উইথ লেপটেষ্ট পাব দেই 6500 অনলি যি যোৰ পছন্দ হৈছে আপোনালোকে যিহেতু বিয়া আহি আছে বহুতে কিনো গিফ্ট কৰিম মানে কেনেকুৱা কাপোৰ গিফ্ট কৰিম বুলি ভাবি আছে আৰু বহুতেও নিজৰ বিয়াত নিজৰ শাহুমাক নিজৰ বৌ আদিক গিফ্ট কৰিবলৈ আমাৰ পৰা ইতিমধ্যে বজাৰ কৰিছে আপোনালোকেও ল'ম বুলি ভাবিলে ল'ব পাৰিব যদি আপোনালোকে সম্পূৰ্ণ বজাৰবোৰ কৰে তেতিয়া আপোনালোকে গহনা পাটৰ কাপোৰ গিফ্ট কৰা কাপোৰ তেতিয়া আমি আপোনালোকক যথেষ্ট ডিছকাউণ্ট পাম তদুপৰি ডিছকাউণ্ট দিম তদুপৰি আপোনালোকে দৰা সাজো আমাৰ ওচৰত পাব দেই আজি দৰা সাজ নেদেখাম অন্য এদিন দেখাম সো আজি কাপোৰসমূহ কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি কাপোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট লৈ আমাক অৰ্ডাৰ কৰিবলৈ নাপাহৰিব তো ভিডিঅ'টো যিসকলে শেষলৈকে চালে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল